Mother Mary pray for us. আপোনালোকে দুলীয়াজানলৈ আহিলে এইটো কথা একদম মানে সাৱধান ৰাখিব যে হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ মৰমেৰে চেনেহৰে আদৰণি জনাইছোঁ। চ' গাইজ আজি হৈছে 13 মাৰ্চ 2022 আৰু আজিৰ ব্লগটো অলপমান ট্ৰেভেল কৰাৰ ওপৰত হ'ব। আৰু আগতে মই এই চেনেলটো ট্ৰেভেল কৰাৰ ওপৰত মানে অলপ দূৰ গৈ পিনে ট্ৰেভেল কৰাৰ ওপৰত মই ব্লগ দিয়া নাই। আৰু এই ব্লগটো কৰোঁতে অলপমান ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ভাইটি বুলি নিজৰ ভাইটি বুলি ক্ষমা কৰি দিব। আৰু আজি আমি যাবলৈ আছোঁ দুলীয়াজানলৈ। দুলীয়াজানত আমাৰ পাপাৰ মমায়েকৰ ঘৰ আছে আৰু তাত সেই মমাজনে নতুনকৈ ঘৰ মানে ফ্লেট লৈছে। আজি আমি তালৈ যাবলৈ আছোঁ আৰু ব'লক মোৰ লগত যাওঁ তেতিয়াহ'লে। আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু खत्म बाय बाय टाटा गुड बाय गया। আৰু ইয়াৰ আগৰ ব্লগটোত অলপমান মোৰ ভুল হৈছিলে, মানে ডেটটো মই অলপমান খেলি মেলিকৈ কৈ পাইছিলোঁ। আৰু সেইটো মোক মিষ্টাৰ বনজো, থেংক ইউ মিষ্টাৰ বনজো। আৰু মিষ্টাৰ বনজোৱে মোক মানে শুধৰাই দিলে। আৰু এনেকৈ যদি মই কিবা মানে ভিডিঅ'ত কথা কিবা যদি ভুল হ'ব পাৰে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব আৰু এনেকৈ কমেণ্টত ক'ব যে কি ভুল হৈছিলে। আৰু এই ভিডিঅ'টোত যদি আপোনালোকে একদম ভাল কমেণ্ট দিয়ে, একদম সুন্দৰ কমেণ্ট দিয়ে, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টোৰ যোগেদি বেষ্ট কমেণ্টাৰো হ'ব পাৰে। আৰু মই ইয়াৰ ৰিজাল্টটো মাত্ৰ সোনকালে দিম আৰু দুজনক একদম বেষ্ট কমেণ্টাৰ হিচাপে মই বাচিম। চ' আপোনালোকে যি মনত আহে, ভাল বেয়া একো নাই কথা, আপোনালোকে যি মনত আহে কমেণ্টটো দিব একদম ধুনীয়াকৈ। ইয়াৰ আগৰ ব্লগবোৰ অলপমান দীঘল হৈছে আৰু আপোনালোকে দীঘল ব্লগ চাই ভাল পায় নে ছুটি ব্লগ চাই ভাল পায় আপোনালোকে মোক কমেণ্টত ক'ব। আৰু এই ব্লগটো বৰ দীঘলীয়া নকৰি আৰম্ভ কৰোঁ ব্লগ। আৰু মই এতিয়া অলপমান ৰেডি হ'বলৈ আছে, মানে খানা খাবলৈ আছে। তাৰপৰা জোতা চোতা পিন্ধি মানে যাম আৰু ষ্টেচনলৈ। তাৰপৰা ষ্টেচনত লগ পাইছোঁ। চ' লেটছ গ'। গাইজ ফাইনেলি আহি আমি তিতাবৰ ষ্টেচন পাই গ'লোহি। আৰু আমাৰ লগত যাব এয়া আমাৰ খুৰা আছে। খুৰা একবাৰ দেখ দো কেমেৰা মে। এয়া খুৰা আছে। খুৰা বৰহাটলৈ যাব, মানে ক'ত নামিব? বৰহাটত নামিব। বৰহাটত নামিব। আমি দুলীয়াজানলৈ যাম আৰু খুৰা আমাৰ লগতে যাব। আমাৰ ঘৰলৈ মানে আহিছিলে, আমাৰ ওচৰলৈ আহিছিলে আৰু আমি একেলগে মানে যোৱা প্লেন কৰিলোঁ আৰু একেলগে যাম। আৰু এতিয়া ষ্টেচনত আছোঁ, ট্ৰেইনৰ ৱেইট কৰি আছোঁ, মানে আহিব আৰু ট্ৰেইন, তাৰপৰা উঠি পিনে যাম। গাইজ এতিয়া আমি আহি পিনে মৰণি পাই গৈছোঁহি। মৰণিত অলপমান কিবা কিবি খাই লওঁ, তাৰপৰা আৰু বহা চিটটো ভালকৈ বাছি লওঁ, তাৰপৰা গৈ থাকোঁ, দেখাই গৈ থাকিম। আৰু ব্লগটো চাই থাকক। যদি এতিয়ালৈকে লাইক কৰা নাই তেতিয়াহ'লে লাইক কৰি দিয়ক। চ' গাইজ আমি এতিয়া দুলীয়াজান ষ্টেচনৰ পৰা নামি গাড়ীত উঠিছোঁহি আৰু এতিয়া ককাৰ ঘৰলৈ যাম। আৰু উঠনি ষ্টেচনত ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বহুত মানুহ ভিৰ হৈ আছিলে। চ' গাইজ উঠনি আমি ট্ৰেইনৰ পৰা নামিলোঁ আৰু ষ্টেচনত নামি পেলাই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ তাত বহুত ভিৰ হৈ আছিলে। আৰু আমি গাড়ীত যেন তেন উঠি মানে অলপমান লৰালৰি হ'ল আমাৰ গাড়ীত উঠা। আৰু গাড়ীত উঠিলোঁ, তাৰপৰা আহি পিনে পালোঁ, আহি চাহ খালোঁ, তাৰপৰা গা চা ধুই ভাত খালোঁ, তাৰপৰা অলপ শুই পিনে এতিয়া অলপমান শুই আহোঁগৈ। মানে পাৰ্ক এখন আছে, নেহেৰু পাৰ্ক বুলি কয়, মানে ফিল্ড হয়, সেইফালে অলপমান ফুৰি আহোঁগৈ। আৰু ব'লক গৈ থাকোঁ, আমি ফুৰি যাওঁ আৰু দুলীয়াজানৰ অলপমান ভিউ চাওক। আৰু ময়ো প্ৰথম আহিছোঁ, মানে ভালছে ইমান গম নাপাওঁ কি আছে। চ' চাই থাকক ঠাইবোৰ। চ' গাইজ এইটো ওলাই আহি পিনে দেখিবলৈ পাইছোঁ যে এইটো অলপমান গৈ আমি মানে এইটো ৰাস্তা দি আহি থাকোঁতে দেখিবলৈ পালে ফায়াৰ অইল এমপ্লয়িজ কৈছ গেষ্ট হাউচ প্লাছ গেষ্ট হাউচ। আৰু এইটো দেখিবলৈ পাইছে অইল এমপ্লয়ড গেষ্ট হাউচ। হয়, কি লিখা আছে? অশোক এমপ্লয়িজ। ইয়াৰ অলপমান পানী হেৰি কৰা। समझ रहे हो आप?
সো গাইছ আমি আহি পেনে অলপমান টাউন পালোহি দেখিবলৈ পাইছে সিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট গাইছ আমি এতিয়া গৈ আছোঁ এখন ফিল্ডলৈ ফিল্ডখনৰ নাম নেহেৰু ফিল্ড আৰু তাত বোলে হেলিকপ্টাৰ পৰে এনেই চাই আহোঁগৈ ফিল্ডখন কেনেকুৱা ওচৰতে আছে বাকী আমি অলপমান আহিলোঁ গৈ থাকোঁচোন কিমান দূৰ পাওঁগৈ আৰু নতুন নতুন ঠাই চাবলৈ একদম মানে মজা লাগে ভাল লাগে কৈছোঁ কোনখন গাইছ এইখনে হৈছে নেহেৰু ফিল্ড আৰু অলপমান হেলিকপ্টাৰ পোৱা এডোখৰ চাই আহোঁগৈ তাৰপৰা কিবাকিবি অলপমান খাই পেলাই অলপমান ফুৰি ঘৰলৈ গুচি যাম চ' গাইছ এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু বিশেষ ইমান এটা মানে কথা ক'ব নোৱাৰিলোঁ আৰু বেছি বুজাবগৈ নোৱাৰিলোঁ কাৰণ ইয়াত মই প্ৰথম আহিছোঁ আৰু প্ৰথমতে একো ইমান এটা মানে সবিশেষ মানে গম পোৱা নাই আৰু এনেই মানে ছবিবোৰ চাই থাকক ছবিবোৰ চাওক মানে এনেই অলপমান ভিউটোকে চাই থাকক আৰু এইটো কি হয় মই নাজানো ভাল যে कौन है ये लोग कहाँ से आते हैं তাৰপৰা এইফালে এয়া ভিউ তাৰপৰা পিছফালে এয়া এইটো জুমো নহয় নহয় পিছফালে তাৰপৰা এয়া দেখিছে আমি গৈ আছোঁ সেইফালে লেটছ গো আপোনালোকে দুলীয়াজানলৈ আহিলে এইটো কথা একদম মানে সাৱধান ৰাখিব যে দুলীয়াজানত বহুতো মানে এইটো গলি আছে এইটো এটা সেইটো দুটা সেইটো তিনিটা সেইটো চাৰিটা এইটো পাঁচ আলি তাৰপৰা আমি আৰু 5টামান পাৰ হৈ আহিছোঁ আৰু গৈ থাকোঁচোন কি দেখোঁগৈ চ' গাইছ আমি দুলীয়াজানৰ এইটো জাৰ্জ এটাত পাইছোঁহি মানে জাৰ্জটো দেখিলোঁ আৰু ওচৰলৈ যাওঁচোন বলক কিনো আছে চাওঁ দেখিছে উঠনি দেখালোঁ তলৰ পৰা কেনেকুৱা আছিলে দুটা জাৰ্জ মাদাৰ মেৰী প্ৰে ফৰ আছ মানে মাদাৰ মেৰীয়ে আমাৰ কাৰণে প্ৰাৰ্থনা কৰি আছে তাৰপৰা ওপৰলৈ এইফালে গৈ চাওঁগৈ কি আছে আৰু ইমান ভিতৰলৈ সোমাই নাযাওঁ কাৰণ এতিয়া অলপ আন্ধাৰ আছে আৰু এতিয়া যদি আকৌ চিনাকি জেগাত যদি সোমাই যাওঁ কিবা অলপ গণ্ডগোল হোৱাৰ চান্সো আছে দেখিছে এইফালে সোমাই যাব পাৰি এইফালে আমি নাযাওঁ চব বলক এতিয়া ঘৰলৈ যাওঁগৈ আৰু এইফালে অলপমান ভিতৰলৈ গ'লে দেখিবলৈ পাব যে ইয়াত ইয়াতো এটা মূৰ্তি আছে কিহৰ মই ভালদৰে নাজানো ইয়াত কেণ্ডেল মানে মম জ্বলাই দেখিছে এডাল আছে তাৰপৰা এইফালে S.T. ফ্ৰান্সিছ চ' গাইছ আজি এই ব্লগটোৰ পৰা বিদায় ল'বলৈ সময় আহি গ'ল আৰু আজি দুলীয়াজানত বহুত ঘূৰিলোঁ আৰু বহুত ভাল লাগিলে হয়তো আপোনালোকক সেই দৃশ্য মই এই কেমেৰাৰ যোগেদি আপোনালোকক দেখাব নোৱাৰিলোঁ কিন্তু এই দুলীয়াজান চহৰখন বহুত সুন্দৰ আৰু ধুনীয়াকৈ চাফ চিকুণাই ৰাখিছে এনেকুৱা মানে পৰিৱেশ মই আগতে দেখা নাছিলোঁ একদম সুন্দৰ পৰিৱেশ আৰু ইয়াত এটা মানুহৰ মানে আহিলে অলপমান প্ৰব্লেম হ'ব পাৰে ইয়াত মানে আমি এতিয়া অলপমান আমাৰ এতিয়া অলপমান খেলি মেলি হৈ গৈছিলে ৰাস্তা একদম অলি গলি মানে বহুত অলি গলি মানে 5 আলি 6 আলি সেনেকৈ বহুত আছে 4 আলি সেনেকৈ আমি এতিয়া দেখি মানে যেন তেন গুগল মেপত চাই পিনে আহিলোগৈ এতিয়া ঘৰলৈ গৈ আছোঁ আজি সেই ব্লগটোৰ পৰা বিদায় ল'ব হৈ গ'ল আৰু ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত ক'ব আৰু আজি এই ব্লগটো ইমান এটা আপোনালোকে চাই ভাল নাপাব পাৰে আৰু বহুত কষ্ট হ'ল অহাৰ পৰা কাৰণ ব্লগটো ইমান এটা দীঘল হোৱা নাই আৰু ইমান এটা হয়তো মই ক'বও পৰা নাই বহুত দিনৰ মূৰত যিহেতু ব্লগ দিছোঁ আৰু শেষবাৰলৈ কৈছোঁ ব্লগটো চাই কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব আৰু কাইলৈ এটা ব্লগ নতুনকৈ আহি আছে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাইলৈ লগ পাই আছোঁ তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক আৰু আজি এই ভিডিঅ'টো ইমানতে বাই বাই টাটা আমি এতিয়া অলপমান কি হৈছিলোঁ এতিয়া